আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি এটা বিল্ডিঙত আহিছোঁ এই বিল্ডিংটোত WTP STP আৰু আপোনাৰ এনেকুৱা কাম আছে তো আজি মই ইয়াত WTP কামটো দেখাম কেনেকৈ কি কৰিব লাগে ইয়াতে কৰিব লাগিব কাম আছে ইয়াতে ভাল লাগে জেগাডোখৰ বিশেষ বেয়া নহয় আপোনাৰ মেট্ৰ' আছে বহুত ডাঙৰ চিটি মেট্ৰ' আছে ওচৰতে কাম কাজ কৰি খুব ভাল লাগিব তো এটোৱে ভাল লাগে তো আপোনালোকে নতুন হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তো আহক সদায় আৰম্ভ কৰা নিচিনা ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত মানে এটা কামে কৰিব লাগে ব্ৰেকফাষ্ট ছাৰ্ভিচ ৰেঞ্জত ৰাখি দিব লাগে কেনেকুৱা কি কৰিব লাগে মই গোটেই বস্তুটো আপোনালোকে বুজাই দি আছোঁ যদি আপোনালোকে মানে ধ্যান দিয়ে জানে মানে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে বস্তুটো শিকি যাব পাৰে ডাইৰেক্ট আহি ইয়াত কামেই কৰিব পাৰিব গম পালেনে তো দৰমহাটোতো আগৰ ভিডিঅ'টো কৈছোঁ কেনেকুৱা কি দিব পাৰে আপোনালোকে যদি ইয়াত কাম কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব মই কামৰ লিংকটো দি দিম আপোনালোকক আৰু যিমান সোনকালে পাৰে আপোনালোকে ভিডিঅ'টো চাই পেলাই শ্বেয়াৰ কৰি দিব যাতে মানুহবিলাকে শিকি লৈ যাতে আহি কাম কৰিব পাৰে এটা কাম কৰি এটা নিজৰ এটা কৰ্ম কৰিব পাৰে তেনেকুৱা আৰু তো আপোনালোকে চাওক মই গোটেই বস্তুৰ প্ৰক্ৰিয়াটো বুজাই দিম কেনেকৈ কি কৰিব লাগে আপোনালোকে খালি ধ্যান দি চালেই হ'ল আৰু চাব এইটো টেংকি আপোনাৰ হ'ল প্ৰচেছ এণ্ড ফিল্টাৰ এই টেংকিটো মানে কি হয় ইয়াৰ কি কাম মই বুজাই দিছোঁ ইয়াত মানে আপোনাৰ এই টেংকিটো কামটো হ'ল কি জানে এইটো টেংকিত মানে যিটো পানী আহে এই পানীটো মানে আপুনি এটা কামে কৰিব পাৰিব মানে পানীটোত যিবিলাক বালি থাকে বালিটোত মানে তল পেলাই দিয়ে ইয়াত এইটো কাম কৰে আৰু এই টেংকিটো হ'ল মানে এক্টিভেট কাৰ্বন ফিল্টাৰ এইটোত মানে আপোনাৰ কি কৰে এই টেংকিটোৱে যিখিনি পানী থাকে সেই টেংকিটোত আহি এই টেংকিটোলৈ আহিল কাৰণ সেইটো টেংকিত পানীখিনি বালি চালি বোকা চোকা যি আছে সেই বস্তুটো ফিল্টাৰ কৰি লৈ তাৰপৰা পানীটো ট্ৰেন্সফাৰ আহিলে ইয়াত মানে আপোনাৰ কি কৰে ইয়াত যিটো পানীটো থাকে এই পানীটোত মানে বোকা চোকা মানে জাবৰ জোঁথৰবিলাক পানীটোৰ পৰা আঁতৰাই দিয়ে এই টেংকিটোৱে তাৰপিছত এই পানীটো কি কৰে কালাৰটো চেঞ্জ কৰি দিয়ে কাৰ্বনো মিক্স হৈ যায় তাৰপৰা ইয়াত আহে এই টেংকিটো মেইন এই টেংকিটোত মানে আপোনাৰ কি হয় এয়া দেখিছেনে এয়া নিমখ আছে এই নিমখখিনি মানে আপোনাৰ ইয়াৰ পৰা 2 পেকেট নিমখ মানে ইয়াত দিব লাগে এইটো ঘূৰি আছে পানী ভৰোৱা হৈ আছে এই বস্তুটো মই আপোনালোকক বুজাই দিছোঁ এইটো হ'ল চফ্টনেৰ টেংকি তাৰমানে ইয়াত মানে আপোনাৰ সেইটো পাইটো পানী আহিল তাত আপোনাৰ বোকা চোকা ৰাখিলে ৰাখি পানীটো ইয়াত আহিলে কাৰ্বন মিলালে ইয়াত জাবৰ জোঁথৰ চব হেৰি কৰি পানীটো কালাৰ কৰিলে তাৰপৰা ইয়াত পঠিয়াব ইয়াত পঠিয়ালে মানে ইয়াত কি কৰিব এই টেংকিটোত মানে আপোনাৰ এটা বস্তুৱে হয় পানীটো চফ্ট হয় কোমল হয় তাৰপিছত মানে খাব পাৰি এই টেংকিটোত গোটেইখিনি হৈ যায় মানে এই টেংকিটো পৰা আগত ইয়াৰ পৰা নিমখ ল'ব লাগিব এই নিমখৰ পেকেট এইবিলাক তাৰ ইয়াৰ পৰা 2 পেকেট লৈ ইয়াত দিব লাগিব ইয়াত 2 পেকেট নিমখ দিব লাগিব নিমখ দি লৈ পেলাই মানে আপোনাৰ কি কৰিব লাগিব নিমখ দি আপোনাৰ এই পানী পোহৰাব লাগিব 2 পেকেট নিমখ দিব লাগিব দি লৈ 40 মিনিট এইটো বস্তু ঘূৰাব লাগিব এই আপোনাৰ পেনাল বৰ্ডখনত এইটো চুইচ আছে এইটো চুইচ এনেকৈ দি দিলে এনেকৈ চুইচটো দি দিয়াৰ লগে লগে সেইটো এনেকৈ ঘূৰিব চাওক এনেকৈ মানে 40 মিনিটমান ঘূৰিব ঘূৰাৰ পিছত আপোনাৰ কি হৈ যাব 40 মিনিটমান ঘূৰাৰ পিছত কি কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ তো মই আপোনালোকক এই গোটেই বস্তুটো এনেকৈ কি কৰিব লাগে এতিয়া দেখাই দিম যে ইয়াত আপোনাৰ 5ডালকৈ মানে হেণ্ডেল থাকে ইয়াত আৰু ইয়াত ব্ৰেকফাষ্ট ছাৰ্ভিচ ৰেঞ্জ কেনেকৈ কৰে গোটেই বস্তুটো দেখাই দিম আপোনালোকে ধ্যান দি চাব তো আপোনালোকে এই ব্ৰেকফাষ্ট ছাৰ্ভিচ ৰেঞ্জ কৰাৰ আগত সকলোতকৈ আগত এটা কাম কৰিব লাগিব ইয়াত আপোনালোকে গৈ এই আপোনাৰ কণ্ট্ৰল পেনেল যিটো ৰুম এই কণ্ট্ৰল পেনেল ইয়াত মানে আপোনাৰ এটা কাম কৰিব লাগিব এই অন অফ থাকে চুইচবিলাক এইখিনি হত আপোনাৰ কি কৰিব লাগিব বন্ধ থাকিব লাগিব দেই এই বস্তুটো ধ্যান ৰাখিব লাগিব এই দুটা চুইচ আপোনাৰ বন্ধ কৰিব লাগিব এই দুটা চুইচ বেলেগ পানীও বেলেগ বিভাগৰ আৰু এই বস্তুটো বন্ধ কৰি ল'ব লাগিব বন্ধ কৰাৰ পিছত কি কৰিব লাগিব আপোনাক মই দেখাই আছোঁ এই বস্তুটো এতিয়া আপোনাৰ ৰেঞ্জত আছে দেই এইডাল মানে এনেকৈ থাকিলে আপোনাৰ কি হয় জানেনে খোলা এইডাল এতিয়া খোলা হৈ আছে আৰু এইডাল দেখিছেনে এইডাল এনেকৈ থাকিলে মানে বন্ধ হৈ থাকে দেই এই বস্তুটো ধ্যান ৰাখিব তললৈ থাকিলে বন্ধ হৈ থাকে আৰু মানে এনেকৈ থাকিলে আৰু খোলা হৈ থাকে তো আমি এতিয়া ব্ৰেকৱাছ কৰিব লাগিব ব্ৰেকৱাছ কৰাৰ আগত কি কৰিলোঁ তাত আমি চুইচকেইটা বন্ধ কৰিলোঁ চুইচকেইটা বন্ধ কৰাৰ পিছত কি কৰিব লাগিব এই বস্তুডাল এইডাল খোলা আছে আপোনাৰ এই খোলাডাল আমি কি কৰিব লাগিব বন্ধ কৰিব লাগিব এতিয়া বন্ধ কৰিব
এইডাল এনেকৈ আপোনাৰ ধুনীয়া এনেকৈ টানি পেলাই বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছত এইডাল আপোনাৰ বন্ধ আছিলে, এইডাল খুলি দিলোঁ দেই। এইডাল এনেকৈ খুলি দিলোঁ। তাৰপিছত এইডাল আপোনাৰ কি হৈ আছে, খোলা হৈ আছে, এইডালক আমি বন্ধ কৰি দিওঁ। এনেকৈ ধুনীয়াকৈ বন্ধ কৰি দিলোঁ। তাৰপিছত এইডাল আপোনাৰ বন্ধ হৈ আছে, এইডাল খুলি দিম। ধুনীয়াকৈ এনেকৈ খুলি দিলোঁ দেই, এইডাল খুলি দিলোঁ। এতিয়া চাব কি হৈ গ'ল আপোনাৰ, এইডালো আপোনাৰ বন্ধ হৈ গ'ল। এই দুইডাল প্ৰথমতে খোলা আছিলে, তো এতিয়া এই দুইডাল আপোনাৰ বন্ধ হৈ গ'ল। এই দুডাল বন্ধ আছিলে, এই দুডাল আমি খুলি দিলোঁ। খুলি দিয়াৰ পিছত আমি এতিয়া কি কৰিব লাগিব, বস্তুটো ধ্যান কৰিছেনে? এই দুডাল খোলা আছিলে, বন্ধ কৰি দিলোঁ। এই দুডাল বন্ধ আছিলে, খুলি দিলোঁ। খুলি দিয়াৰ পিছত আমি এতিয়া কি কৰিম, তাত যাম। তাত আহিলোঁ, ইয়াত আহি কণ্ট্ৰল ৰুমৰ এই বস্তুটো এনেকৈ মেনুৱেলত দি দিম। এইটো এনেকৈ মেনুৱেলত দি দিয়াৰ লগে লগে আপোনাৰ বেকৱাছ হৈ গ'ল। এইটো চাইডে থাকিলে অফ, এইটো চাইডে থাকিলে মেনুৱেল, আৰু এইটো চাইডে চিধা হৈ থাকিলে মানে বন্ধ হৈ গ'ল দেই। এইটো বস্তু মনত ৰাখিব, এইটো চাইডে মেনুৱেল, এইটো চাইডে অফ, চিধা হৈ থাকিলে মানে বন্ধ হৈ থাকে। আৰু এতিয়া আমি বেকৱাছত লগাই দিলোঁ। এতিয়া বেকৱাছত কিমান টাইম থাকিব, বেকৱাছত থাকিব আপোনাৰ এইটো 15 মিনিট। এই যিটো বেকৱাছত লগাই দিলোঁ, এই বেকৱাছটো আপোনাৰ থাকিব 15 মিনিট। তাৰপিছত ৰেঞ্জ কৰিম 10 মিনিট বা 9 মিনিট কৰিলেই হ'ল। আৰু এতিয়া বেকৱাছ কৰাৰ পিছত আপোনাৰ ৰেঞ্জ কেনেকৈ কৰে সেইটো দেখাই দি আছোঁ। 15 মিনিট হৈ গ'ল। তাৰপিছত কি কৰিম, এতিয়া এই গোটেই হেণ্ডেলখিনি এনেকৈয়ে থাকিব, যেনেকৈ বেকৱাছ হৈ আছিলে এনেকৈয়ে থাকিব। প্ৰথমতে আমি কি কৰিব লাগিব, মই কোৱা নিচিনা এই যে চুইচটো আছিলে, চুইচটো বন্ধ কৰি লওঁ। চুইচটো বন্ধ কৰি তাৰপিছতহে আমি হেণ্ডেলখিনি ইফাল সিফাল কৰিম। এই বস্তুটো মনত ৰাখিব, সদায় এই হেণ্ডেলখিনি ইফাল সিফাল কৰাৰ আগত চুইচটো বন্ধ কৰিবই লাগিব, সেইটো বাধ্যতামূলক। সেই বস্তুটো ধ্যান ৰাখিব। এতিয়া আমাৰ বেকৱাছত লাগি আছিল, আমি এতিয়া কি কৰিম, ৰেঞ্জত লগাই দিম। ৰেঞ্জত লগাব হ'লে আমি কি কৰিব লাগিব, আপোনাৰ ৰেঞ্জত লগাব হ'লে এই বস্তুটো যে খোলা আছিলে ইয়াত বন্ধ কৰি দিম। এনেকৈ বন্ধ কৰি দিলোঁ। তাৰপিছত এইডালো খোলা আছিলে, এইডালো এনেকৈ বন্ধ কৰি দিলোঁ। তাৰপিছত আমি কি কৰিম, এইডাল এনেকৈ খুলি দিম। 1 নম্বৰডাল, এইডাল 1 নম্বৰ হয়, এইডাল খুলি দিলোঁ। একদম তলত যে আছে এই তলৰডাল খুলি দিম, এনেকৈ খুলি দিম। দেখিলেনে, চবতকৈ ওপৰডাল খুলি দিলোঁ আৰু চবতকৈ তলৰডাল খুলি দিলোঁ। এই তলৰডাল খোলা গ'ল। বাকী আপোনাৰ এইডাল এতিয়া খোলা আছে, এইডাল বন্ধ আছে, এইডাল বন্ধ আছে, এইডাল বন্ধ আছে, এইডাল খোলা আছে। মানে 1 নম্বৰডাল আৰু 5 নম্বৰডাল খোলা আছে। এইটো আপোনাৰ এতিয়া কি হ'ব, ৰেঞ্জ হ'ব। এই ৰেঞ্জটো আমি হেণ্ডেলকেইডাল মিলাই দিলোঁ, এইডালো খুলি দিলোঁ, তলৰডালো খুলি দিলোঁ। এতিয়া কি কৰিব লাগিব, এই চুইচটো কি কৰিব লাগিব, এনেকৈ মেনুৱেলত দি দিব লাগিব এইটো চুইচ। এইটো এতিয়া আপুনি কেইমিনিট কৰিব লাগিব, আমি মেক্সিমাম 10 মিনিট 12 মিনিট কৰিলে হৈ যাব। আৰু তাৰপিছত কি কৰিব লাগিব মই দেখাই আছোঁ। তো 10 মিনিট হৈ গ'ল। এতিয়া কি কৰিব লাগিব, হেণ্ডেলকেইডাল খোলাব লাগিব। হেণ্ডেলকেইডাল খোলোৱাৰ আগত কি কৰিব লাগিব, আকৌ চুইচটো বন্ধ কৰিব লাগিব। হয়, তো কি কৰিম, চুইচটো বন্ধ কৰি ল'ম। তাৰপিছত চুইচটো বন্ধ কৰি ল'ম, মানে এতিয়া আমি ৰেঞ্জত লগাই দিব লাগিব। ৰেঞ্জত লগাব লগা হ'লে কি কৰিব লাগিব, এই তলৰ হেণ্ডেলডাল যে আছে এইডাল এনেকৈ বন্ধ কৰি দিলোঁ। তলৰ হেণ্ডেলডাল বন্ধ কৰি দিলোঁ, এই হেণ্ডেলডাল খুলি দিলোঁ, এনেকৈ খুলি দিলোঁ। এতিয়া কি হ'ল, মানে 1 নম্বৰডাল আৰু এই 4 নম্বৰডাল খোলা থাকিব, বাকী গোটেইখিনি বন্ধ থাকিব। তো এইটো আমাৰ হৈ গ'ল। ইয়াত আপোনাৰ বেকৱাছ কৰিলোঁ 20 মিনিট, ৰেঞ্জত লগালোঁ 10 মিনিট। তাৰপিছত আমি এতিয়া কি কৰিলোঁ, ছাৰ্ভিচত লগাই দিলোঁ। এইটো পূৰা ছাৰ্ভিচত লাগি আছে। তাৰপিছত কি কৰিব লাগিব, এইটো আপোনাৰ আহি গ'ল এক্টিভেট কাৰ্বন ফিল্টাৰ। এইটো ছেইম, এইটো বেলেগ একো নাই। সেইটো যেনেকৈ কৰিলোঁ এইটো তেনেকৈ ছেইম কৰিব লাগিব, একে ছেইম। তাৰপিছত আপোনাৰ এইটো কৰিব লাগিব। এইটো কেনেকৈ কৰিব লাগিব মই দেখাই দি আছোঁ। এই নিমখ পানীখিনি চাৰ্জ কৰাৰ আগত আমি কি কৰিব লাগিব চাব, এই হেণ্ডেলডাল যে খোলা আছে এইডাল এনেকৈ বন্ধ কৰিব লাগিব। তাৰপিছত এইডালো বন্ধ কৰিব লাগিব, এইডালো এনেকৈ বন্ধ কৰি দিম। এই 4ডাল হেণ্ডেল বন্ধ থাকিব, এই 4ডাল বন্ধ থাকিব। এই তলৰডাল এনেকৈ খুলি দিম। চাব দেই, নিমখ পানীটোত চাৰ্জ কৰোঁতে এইডালো বন্ধ, এইডালো বন্ধ, এইডালো বন্ধ, এইডালো বন্ধ থাকিব। এই তলৰডালহে খোলা হৈ থাকিব এনেকৈ, ঠিক আছে। তাৰপিছত আমি কি কৰিব লাগিব চাব, এইডাল এনেকৈ ঘূৰাই দিম, এইডাল এনেকৈ ঘূৰাই দিম, ঠিক আছে। এইডাল ঘূৰাই দিয়াৰ পিছত খুলি গ'ল, এইডালো খুলি দিম, এইডালো খুলি দিম, ঠিক আছে। এইডালো খুলি দিলোঁ, এইডালো খুলি দিলোঁ।
এতিয়া এই নিমখ পানীখিনি গৈ পেলাই ইয়াত যাব। ইয়াত যোৱাৰ পিছত কি কৰিব লাগে নেক্সট মই সেইটো দেখাই দি আছোঁ আপোনালোকক। পানী ইয়াত এতিয়া গুচি গ'ল চাওক, পানীটো ইয়ালৈকে পূৰা ইয়ালৈকেহে আছিলে, ইয়াৰ পৰা এতিয়া তালৈকে গুচি গ'ল, গোটেই পানীখিনি এইটোৰ ভিতৰত গুচি গ'ল। তো আমি কি কৰিব লাগিব এতিয়া, এইখিনি বন্ধ কৰিব লাগিব। এইডাল এনেকৈ ঘূৰাই টান কৰি দিব লাগিব, পূৰা এনেকৈ ঘূৰাই ঘূৰাই টান কৰি দিলোঁ বাছ। তাৰপিছত কি কৰিব লাগিব, এই হেণ্ডেলডালো বন্ধ কৰি দিব লাগিব বাছ। এনেকৈ বন্ধ কৰি দিলোঁ, এডালো বন্ধ হৈ গ'ল, এডালো বন্ধ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব, 2 মিনিটমান এই হেণ্ডেলডাল বন্ধ কৰি দিব লাগিব। এই হেণ্ডেলডাল 2 মিনিটমান এনেকৈ বন্ধ কৰি দিব লাগিব, ঠিক আছে। এতিয়া এই 5ডাল তেনেই হেণ্ডেল আপোনাৰ বন্ধ হৈ আছে। তাৰপিছত কি কৰিব লাগিব নেক্সট দেখাই আছোঁ। তো হৈ গ'ল আমাৰ 2 মিনিটটো হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব চাব, এই হেণ্ডেলডাল যে আছে 1 নম্বৰ হেণ্ডেলডাল এনেকৈ খুলি দিব লাগিব, ঠিক আছে। 1 নম্বৰ হেণ্ডেলডাল খুলি দিলোঁ। তাৰপিছত এই একেবাৰে তলৰডাল যে আছে বন্ধ কৰি দিছিলোঁ, এইডাল খুলি দিব লাগে বাছ। এতিয়া আমি কি কৰিলোঁ, একে ওপৰডাল খুলি দিলোঁ, তাৰপিছত কি কৰিলোঁ তলৰডাল খুলি দিলোঁ। এতিয়া আমি কি কৰিব লাগিব, চুইচটো দি দিব লাগিব। এই চুইচটো মেনুৱেলত দি দিলোঁ, ঠিক আছে। এনেকৈ মেক্সিমাম 12 মিনিট মানে এই ৰেঞ্জত দিব লাগিব আৰু ওপৰডাল আৰু তলৰডাল বাছ হৈ গ'ল। এতিয়া কামটো একো নাই, একদম সহজ। 1 নম্বৰ যিটো চেণ্ট ফিল্টাৰ, সেইটোত পানীটো বোকাখিনি ৰখাব, তাৰপৰা আমি ইয়াত ট্ৰেন্সফাৰ দিব। এইটো আপোনাৰ এক্টিভেট কাৰ্বন ফিল্টাৰ, এইটোত আপোনাৰ আহিব। এইটোত অহাৰ পিছত কি কৰিব, এইটোত কাচৰা চাচৰা যিবিলাক আছে মানে জাবৰ জোঁথৰ, এইখিনি ৰখাই পানীটো কাৰ্বন মিলাই কালাৰ চেঞ্জ কৰিব। তাৰপিছত ইয়াত আহিব, ইয়াত অহাৰ লগে লগে কি হ'ল, এই চফ্টৱেৰ টেংকিটোত আহিল। চফ্টৱেৰ টেংকিটোত অহাৰ পিছত কি কৰিলোঁ, আমি পানী ভৰালোঁ, তাৰপিছত নিমখ 2 পেকেট দিলোঁ এই বগা টেংকিটোত। তাৰপিছত কি কৰিলোঁ, আপোনাৰ 45 মিনিট বা 40 মিনিটমান সেই চুইচটো দি ঘূৰাই দিলোঁ পানীখিনি। ঘূৰোৱাৰ পিছত কি কৰিম, এইডাল তলৰডাল খুলি দিলোঁ, বাকী চব বন্ধ থাকিব। মানে 10 মিনিটমান ভিতৰত এই নিমখৰ পানীটো এই চফ্টৱেৰ টেংকিটোত গুচি গ'ল। যোৱাৰ পিছত আমি আকৌ কি কৰিব লাগিব, এতিয়া বৰ্তমান যিডাল কৰি আছোঁ তলৰডালো খুলি দিম, ওপৰডালো খুলি দিম, এনেকৈ 12 মিনিট মানে ৰেঞ্জ কৰিম। তাৰপিছত কি হ'ব, এই গোটেই পানীটো আমি খাব পাৰিম। তাৰপিছত মই এই পানীটো খাব পাৰিম। ইমানখিনি কাম, একদম সহজ কাম। 7 ঘণ্টা ডিউটি থাকিব, এই ডিউটিটোৰ সময়ত মানে আপোনাৰ যি কৰিব লাগে গোটেইখিনি কৰিব আৰু কামটো বহুত সহজ। যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই কামৰ সুবিধাটো দি দিম। তাৰপিছত মই TDSটো চেক কৰি দি আছোঁ কিমান আছে, কাৰণ 1000 TDSৰ পানীটো আমি খাব নোৱাৰিম। 1000 পৰা মেক্সিমাম আপোনাৰ 60-70 মিনিটত আহিলে পানীটো খাব পাৰিম। তো মই আপোনালোকক দেখাই আছোঁ। তো এইটো আপোনাৰ 12 মিনিট হৈ গ'ল। 12 মিনিট হৈ যোৱাৰ পিছত এতিয়া কি কৰিব লাগিব, প্ৰথমতে চুইচটো বন্ধ কৰি ল'ব লাগিব। এনেকৈ চুইচটো বন্ধ কৰি ল'লোঁ। তাৰপিছত আকৌ কি কৰিব লাগিব, এইটো আপোনাৰ এইটো এনেকৈয়ে থাকিব। এই তলৰডাল এনেকৈ বন্ধ কৰি দিলোঁ, তাৰপিছত এডাল খুলি দিলোঁ, ঠিক আছে। তো এইটো ৰেঞ্জত লাগি গ'ল, এইটো ৰেঞ্জত লাগি গ'ল। আপোনাৰ এইকেইটা আপোনাৰ কি কৰিব লাগিব, এনেকুৱা ধৰণৰ ৰেঞ্জত থাকিব, এনেকৈ ধৰণে ৰেঞ্জত থাকিব। 1 নম্বৰ আৰু ধৰি লওক 4 নম্বৰডাল ইয়াত আকৌ কেনেকুৱা ধৰণৰ 2 নম্বৰ আৰু এইফালে 4 নম্বৰডালহে থাকিব, মানে উল্টা আৰু। তো বেকৱাৰ্ড ছাৰ্ভিচ কেনেকৈ কৰিব লাগে গোটেই বস্তুটো প্ৰক্ৰিয়াটো দেখাই দিলোঁ। যদি আপোনালোকে পচন্দ হৈছে তেতিয়াহ'লে কমেণ্ট কৰিব, জনাব যদি কাম কৰে, ঠিক আছে। পানীটো চেক কৰি দেখাই দিছোঁ। এইটো চাব, 20 ml পানী লৈ ল'লোঁ এইটোত, ঠিক আছে। 20 ml পানী লৈ ল'লোঁ, ইয়াত দেখিছেনে, এটা হ'লে 20 ml পানী লৈ লৈ UIC কিট বুলি কয় এইটো। তো মই কিটকেইটা উলিয়াই আপোনালোকক দেখাই দিছোঁ কেনেকৈ কৰিব লাগে, পানীটো চেক কৰিব লাগে। তো ইয়াত মানে আপোনাৰ এইকেইটা কিট আছে আৰু এই কিটকেইটা দি মানে চেক কৰিব পাৰি পানীটো খাব পাৰি নে নাই, ঠিক আছে। এইটোও চাব পাৰি, মই এইটো দিয়ে দেখাই দিছোঁ, এইটো নালাগে। এইটো থাকক, এইটো দি আপোনালোকক দেখাই দিছোঁ কিটটো কেনেকৈ কৰিব পাৰি। তো ইয়াত মানে এটা বোনত মানে 50 ml থাকে, ঠিক আছে। এইটো দিয়ে দেখাই দিছোঁ আপোনালোকক। ইয়াত আপোনাৰ গুণ দিম 1 2 3 4, এনেকৈ লৰাই দিম। তো ইয়াত এটা দিলোঁ, এটা কিট, এই 1 নম্বৰ কিটটো দিব লাগিব, এটা বোন, ঠিক আছে। এনেকৈ এইটো এটা বোন দি দিলোঁ।
তাৰপিছত আপোনাৰ মানে এইটো এটা কাম কৰিলে নিজে আইডিয়াত গম পোৱা যায়। এনেকৈ লৰাই দিম, লৰাই দিয়াৰ পিছত মানে কি হ'ব, পানী কালাৰটো দেখিলেনে চেঞ্জ হৈ গ'ল। তাৰপিছত এই 5 ml এইটো এনেকৈ 1 2 3 4 5 তো এনেকৈ লৰাই চাম। লৰাই দিয়াৰ পিছত ইয়াৰ কালাৰটো বেলেগ হৈ যাব চাব। তাৰপিছত গম পাম এই পানীটো খাব পাৰিম নে নোৱাৰিম। ঠিক আছে, লৰাই থাকিম। তেতিয়া গম পোৱা গ'লে পানীটো মানে খাব পৰা যাব। ঠিক আছে।